মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ অনুশীলনী R2 বা ৰিভিজন 2 সকলোবিলাক প্ৰশ্নৰ সমাধান। তো তোমালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাবা। তো এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে দুটামান কথা কৈ লৈছোঁ যিখিনি বহুত দৰকাৰী এই চেপ্টাৰটো। এইকেইটা হ'ল যে গণ সংখ্যা, যে কোনো এটা সংখ্যাক সেই সংখ্যাটো তিনিবাৰ পূৰণ কৰি পোৱা সংখ্যাটোক সেই সংখ্যাটো গণসংখ্যা বুলি কোৱা হয়। অৰ্থাৎ একেটা সংখ্যা যেতিয়া আমি তিনিবাৰ পূৰণ কৰিম যিটো সংখ্যা পোৱা যায় সেইটো কোৱা হয় গণসংখ্যা। আৰু মই আগতেই বৰ্গ সংখ্যা আৰু গণসংখ্যাৰ এটা তালিকা দি থৈছোঁ, সেইখিনি ভালকৈ শিকি ল'বা, এইখিনি বহুত দৰকাৰী। 2 নম্বৰ পইণ্টটো চাবা যে যদি কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণত প্ৰতিটো উৎপাদক তিনিবাৰকৈ আহে তেন্তে সেই সংখ্যাটো এটা পূৰ্ণ গণ সংখ্যা হ'ব। অৰ্থাৎ এটা সংখ্যাৰ যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম, যদি একেটা উৎপাদকে মৌলিক উৎপাদক তিনিবাৰকৈ আহে তেতিয়াহ'লে আমি সেই সংখ্যাটোক কি বুলি ক'ব পাৰিম? পূৰ্ণ গণ সংখ্যা। এতিয়া আমি আহোঁ অনুশীলনীলৈ। তো অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো হ'ল এনেকুৱা ধৰণৰ যে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ গণ নহয়। তো আমি বৰ্গ সংখ্যাত আচলতে যে এককৰ ঘৰত কি অংক আছে সেইটো চাই গম পাইছিলোঁ যে বৰ্গ সংখ্যা এটা হ'ব নে নহ'ব, কিন্তু ইয়াতে আমি এককৰ ঘৰৰ অংক চাই পেলাই ক'ব নোৱাৰোঁ যে সংখ্যাটো গণসংখ্যা হ'ব নে নাই, কিয়নো গণসংখ্যা এটাৰ এককৰ ঘৰত একদম 0ৰ পৰা 9 লৈকে অংক থাকে। গতিকে আমি এইটো অংকটো কৰি পেলাই চাব লাগিব, অৰ্থাৎ উৎপাদক বিশ্লেষণ কৰি চাব লাগিব যে একেটা উৎপাদক তিনিবাৰ আহে নে নাই। যদি আহে তেন্তে পূৰ্ণ গণসংখ্যা হয়, আৰু যদি নাহে তেন্তে পূৰ্ণ গণসংখ্যা নহয়। তো 1 নম্বৰ প্ৰশ্নটো আছে 3757। তো এই অংকটো কেনেকৈ কৰিম চাবা। তো 3757 এইটোক আমি হৰণ কৰিম। এইটো চোৱা, যিহেতু এককৰ ঘৰৰ অংকটো অযুগ্ম অংক, গতিকে ই 2ৰে হৰণ নাযায়। 3ৰে যাব নেকি? তো 3ৰে যিহেতু গোটেইকেইটা যোগ কৰিলে হ'ব 3 7 10 15 22, 22টো 3ৰে নাযায়, গতিকে এই সংখ্যাটো 3ৰে নাযাব। এইটো 7ৰেও নাযায়, 11ৰেও নাযায়, এইটো যাব 13ৰে হৰণ যাব। তো 13 37ত কেইবাৰ যাব? দুবাৰ। 13 2 গুণ হয় 26, ইয়াত আছিল কিমান? 37। তো 37ৰ পৰা 26 গুচি গ'লে থাকিব 11, 11 5ৰ আগত ধৰিলে হ'ব 115, আৰু 115ত 13 যাব 8 বাৰ। 13 8 গুণ হয় 104। তো 115ৰ পৰা 104 গুচি গ'লে থাকিব কিমান? 11। 11 যদি আমি 7ৰ আগত ধৰোঁ 117, আৰু 117ত 13 যাব কেইবাৰ? 9 বাৰ। তাৰপিছত যিটো সংখ্যা আছে 289, এইটো আকৌ 13ৰে নাযায়, এইটো ডাইৰেক্ট তোমালোকে যদি চোৱা এইটো 17ৰ বৰ্গ সংখ্যা হয়, গতিকে এইটো 17ৰে হৰণ যাব। তো 17 এইটোত কেইবাৰ যাব? 17 বাৰ যাব। অৰ্থাৎ 3757 এইটো যিহেতু একেটা উৎপাদক তিনিবাৰকৈ নাই, গতিকে ই কি হ'ব নোৱাৰে? পূৰ্ণ গণসংখ্যা হ'ব নোৱাৰে। 3757 পূৰ্ণ গণসংখ্যা নহয়। এতিয়া আহোঁ 2 নম্বৰ অংকটোলৈ। তো 2 নম্বৰ অংকটো কি আছিল চোৱা। 2 নম্বৰ অংকটো আছিলে 3375। তো 3375 যে আছিলে এইটো আমি হৰণ কৰিম আগৰ নিচিনাকৈ। তো 3375 এইটো কিহেৰে হৰণ যাব? 5ৰে, যিহেতু লাষ্টত 5 আছে, 5 দি হৰণ কৰিম। 5 33ত যাব 6 বাৰ, থাকিব 3 37ত যাব 7 বাৰ, 5 7 গুণ 35, থাকিব কিমান? 2 25ত যাব 5 বাৰ। আকৌ 5ৰে হৰণ যাব, 5 6ত যাব 1 বাৰ, থাকিব 1 17, 17ত যাব 3 বাৰ, থাকিব 2 25ত যাব 5 বাৰ। তো 135 এইটো 5ৰে যাব, যিহেতু লাষ্টত 5 আছে। তো 5 13ত যাব 2 বাৰ, থাকিব কিমান? 3 35ত যাব 7 বাৰ। তাৰপিছত 3 27ত যাব 9 বাৰ, 3ৰে আকৌ 9 হৰণ কৰিলে কেইবাৰ যাব? 3 বাৰ। অৰ্থাৎ 3375 এইটোক আমি যদি মৌলিক উৎপাদক হিচাপে লিখো তেতিয়াহ'লে লিখিম 5 × 5 × 5 3 × 3 × 3। অৰ্থাৎ একেটা উৎপাদক কেইবাৰ আছে? 3 বাৰ আছে, গতিকে ই এটা কি হ'ব? পূৰ্ণবৰ্গ সংখ্যা হ'ব। 3375 এটা পূৰ্ণ গণ সংখ্যা। এতিয়া আমি 3 নম্বৰ অংকটো লওঁ। তো 3 নম্বৰ অংকটো কি আছিল চোৱা। 3332, অৰ্থাৎ 3332। তো ইয়াক যদি আমি আগৰ নিচিনাকৈ উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে কি পাম চোৱা। তো এইটো যিহেতু লাষ্টত 2 আছে, আমি 2ৰে হৰণ কৰিম। তো 2 3ত যাব কেইবাৰ? 1 বাৰ, থাকিব কিমান? 1 13ত যাব 6 বাৰ, থাকিব 1 13ত যাব আকৌ 6 বাৰ, 6 বাৰ যাব। এতিয়া 2ৰে আকৌ হৰণ কৰিম। 2 16ত যাব 8 বাৰ, 6ত যাব 3 বাৰ, 6ত যাব 3 বাৰ। এতিয়া আমি এইটো যিহেতু 2ৰে হৰণ নাযায়, 3ৰেও নাযায়, গতিকে যোগ কৰিলে হ'ব 14, 7ৰে হৰণ যাব। তো 7 দি হৰণ কৰিলে 1 বাৰ, 13ত যাব কেইবাৰ? 1 বাৰ। 13ৰ পৰা 7 গুচি গ'লে কিমান থাকিব? 6, 63ত যাব 9 বাৰ। এতিয়া আকৌ 7ৰে যাব। তো 7 11ত যাব কেইবাৰ? 1 বাৰ, থাকিব কিমান? 4 49ত 7 বাৰ। অৰ্থাৎ 3332 এইটো আমি উৎপাদক বিশ্লেষণ কৰি পেলাই যিকেইটা পাইছোঁ এই উৎপাদকবিলাকৰ 3টাকৈ নাই, গতিকে এইটো কি নহয়? পূৰ্ণবৰ্গ সংখ্যা নহয়। এটা পূৰ্ণবৰ্গ সংখ্যা নহয়, পূৰ্ণ গণসংখ্যা নহয়, পূৰ্ণ গণসংখ্যা নহয়।
এতিয়া আমি 4 নম্বৰ অংকটো যদি লওঁ 4 নম্বৰ অংকটো কি আছিলে 4096 তো এইটো ইহে হৰণ যাব 2 এৰে 2 4 যাব দুবাৰ শূন্যত নাযায় তাৰপিছত 9 যাব 4 বাৰ থাকিব 1 16 যাব 8 বাৰ আকৌ 2 এৰে 1 বাৰ শূন্য নমাই নিলো 2 বাৰ 4 বাৰ তো আকৌ 2 এৰে যাব 5 বাৰ 1 বাৰ 2 বাৰ তাৰপিছত আকৌ এইটো 2 এৰে হৰণ যাব 2 বাৰ থাকিব কিমান 1 11 যাব 5 বাৰ 12 যাব 6 বাৰ আকৌ 2 এৰে হৰণ যাব 1 বাৰ 2 বাৰ 8 বাৰ আকৌ 2 এৰে হৰণ যাব 6 বাৰ 4 বাৰ আকৌ 2 এৰে যাব 3 বাৰ 2 বাৰ আকৌ 2 এৰে যাব 3 যাব 1 বাৰ থাকিব 1 12 যাব 6 বাৰ আকৌ 2 এৰে যাব 8 বাৰ আকৌ 2 এৰে যাব 4 বাৰ আকৌ 2 এৰে যাব 2 বাৰ অৰ্থাৎ ইয়াত 2 কেইটা পাইছো চোৱা এইটো 3টা ইয়াত 3টা ইয়াত 3টা ইয়াত 3টা অৰ্থাৎ 2 বিলাক 3টা 3টাকৈ গ্ৰুপ হিচাপে আছে যেহেতু আমি 4096 ভাঙি পেলাই 2 কিমানটা পাইছো 12টা গতিকে ই এটা কি হ'ব 4096 এটা পূৰ্ণ গণ সংখ্যা অৰ্থাৎ পূৰ্ণ গণ হ'বলৈ হলে একেটা উৎপাদক 3 বাৰকৈ থাকিব লাগিব আৰু ইয়াত যেহেতু 2 কিমান বাৰ আছে 12 বাৰ অৰ্থাৎ 3টাকৈ 4টা গ্ৰুপ আছে আৰু সেই কাৰণে ই কি হ'ব এটা পূৰ্ণ গণ সংখ্যা বা ইয়াতে এটা সহজ মানে টিপছ হ'ল এনেকুৱা ধৰণৰ যে এই সংখ্যাটো যদি আমি লওঁ 2 দুবাৰ পাইছো আৰু তো ইয়াত 2 নাপাওঁ গতিকে আমি তেতিয়াও গম পাই যাম যে ই এটা পূৰ্ণ গণ সংখ্যা নহয় যেতিয়া 3 বাৰ আহি থাকে তেতিয়া এইটো মানে গৈ থাকিলে লাষ্টত গম পোৱা যায় কিন্তু যদি দুবাৰ আহিছে আৰু নাহে এই উৎপাদকটো তেতিয়াই আমি গম পাই যাম যে ই পূৰ্ণ গণ সংখ্যা নহয় যিটো এইটো নিচিনাকৈ বা 1 নম্বৰৰ নিচিনাকৈ যে 13 এবাৰ আহিছে আৰু নাহে গতিকে ই পূৰ্ণ গণ সংখ্যা নহয় কিন্তু ইয়াত 5 বাৰ আহিছিলে গতিকে এইটো হ'ব পাৰে আৰু ষ্টেপছটো আগুৱাই লৈ যাব লাগিব 2 নম্বৰ অংকটো চোৱা R2 তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা তো ঘনফল আমি কেনেকৈ ওলাম যে একেটা সংখ্যাই 3 বাৰ পূৰণ কৰিলে আমি তাৰ ঘনফল পাই যাম তো তাৰে 1 নম্বৰ অংকটো কি আছে চোৱা তো 1 নম্বৰ অংকটো হ'ল 3 বাৰ পূৰণ কৰিম 19 তো যদি কোনোবাই 19ৰ নেওতা নাজানা সেইকাৰণে সাইডত কৰি দিছো 9 9 গুণ 81 1 9 1 গুণ 9 আৰু 8 17 7 17 1 9 গুণ 9 1 1 গুণ 1 যোগ কৰিলে কিমান হ'ব 1 7 9 16 6 হাতৰ থাকিল 1 2 আৰু 1 3 ইয়াৰ লগত আকৌ কি পূৰণ কৰিম 19 তো 9 1 গুণ 9 9 6 গুণ 54 4 হাতৰ থাকিল 5 9 3 গুণ 27 আৰু 5 কিমান হ'ব 32 তাৰ পিছত 1 দি একেটাক পূৰণ কৰিলে হ'ব 1 1 গুণ 1 1 6 গুণ 6 1 3 গুণ 3 যোগ কৰিলে হ'ব 9 5 8 6 তো এইটো হ'ল 1 নম্বৰটোৰ উত্তৰ যে 19ৰ ঘনফল কিমান হ'ব 6859 ঠিক তেনেকৈ 2 নম্বৰ অংকটো কি আছে চোৱা 2 নম্বৰ অংকটো হ'ল 21ৰ ঘন ওলাব লাগে তো সলিউশনত আমি লিখিম 21 কিউব 21 পূৰণ 21 পূৰণ 21 তো ইয়াত আমি পূৰণ কৰিম 21ৰ লগত 21 পূৰণ কৰিম 1 1 গুণ 1 1 2 গুণ 2 2 1 গুণ 2 2 2 গুণ 4 যোগ কৰিলে কিমান হ'ব 1 4 4 বা 21ৰ বৰ্গ কোনোবাই জানিলে ডাইৰেক্ট 441 লিখি তাৰ লগত 21 পূৰণ কৰিলেই হ'ল 1 1 গুণ 1 1 4 গুণ 4 1 4 গুণ 4 তাৰপিছত 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 যোগ কৰিলে হ'ব 1 4 2 6 4 8 12 2 হাতত থাকিল 1 কিমান হ'ব 9261 ঠিক তেনেকৈ 3 নম্বৰটোত কি আছে 23 তো 23ৰ ঘন কিমান হ'ব 23 পূৰণ 23 পূৰণ 23 তো ইয়াত আমি হিচাপ কৰি উলিয়াম কিমান হয় তো 23ৰ লগত 23 পূৰণ কৰিম 3 3 গুণ 9 3 2 গুণ 6 2 3 গুণ 6 2 2 গুণ 4 যোগ কৰিলে কিমান হ'ব 9 6 6 12 2 হাতৰ থাকিলে 529 তাৰপিছত তাৰ লগত আকৌ 23 পূৰণ কৰিম 3 9 গুণ 27ৰ 7 3 2 গুণ 6 আৰু 2 8 3 5 গুণ 15 2 9 গুণ 18ৰ 8 2 2 গুণ 4 আৰু 1 5 2 5 গুণ 10 যোগ কৰিলে হ'ব 7 8 8 16 6 হাতৰ থাকিলে 5 5 10 আৰু 1 1 আৰু 1 হাতৰ থাকিলে 1 1 2 হৈ যাব 12167 তাৰ পিছত 4 নম্বৰ অংকটো কি আছে চোৱা 4 নম্বৰটো আছিলে 27 তো আমি 27ৰ কিউব ওলাম 27 পূৰণ 27 পূৰণ 27 তো এতিয়া মই এইটো ইয়াতে কৰিছো 27 গুণ কিমান হয় 7 7 গুণ 49ৰ 9 7 2 গুণ 14 আৰু 4 18 2 7 গুণ 14 4 2 2 গুণ 4 আৰু 1 5 যোগ কৰিলে হ'ব 9 8 4 12 2 হাতৰ থাকিলে 6 আৰু 1 7 তাৰ লগত আকৌ কি পূৰণ কৰিম 27 তো 7 9 গুণ 63 3 7 2 গুণ 14 আৰু 6 কিমান হ'ব 20ৰ 0 হাতৰ থাকিল 2 7 7 গুণ 49 আৰু 2 150
তাৰপিছত 2 দি পূৰণ কৰিম 2 9 গুণ 18 8 2 গুণ 4 আৰু 1 5 2 7 গুণ 14 যোগ কৰিলে কিমান হ'ব 3 8 6 9 1 অৰ্থাৎ এইটোৰ ঘনফল হ'ব 19683 তো এইকেইটা আছিলে 2 নম্বৰ প্ৰশ্নৰ সমাধান তাৰপিছত আহিল 3 নম্বৰ প্ৰশ্ন লিখি চোৱা যে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব তো 3 নম্বৰ অংকটো চোৱা যে 14ৰ একক ঘনৰ একক স্থানৰ অংকটো কি হ'ব যেহেতু 14ৰ এককৰ স্থানৰ অংক 4 আৰু 4ৰ ঘন হ'ল 64 64ৰ এককৰ স্থানৰ অংক হ'ল 4 গতিকে 14ৰ ঘনৰ একক স্থানৰ অংক কি হ'ব 4 হ'ব ঠিক তেনেকৈ আমি যদি 18ৰ চাওঁ 18ৰ একক স্থানৰ অংক হ'ল 8 তো 8ৰ ঘন যেহেতু কিমান হয় 512 আৰু এই 512ৰ একক স্থানৰ অংক হ'ল 2 গতিকে 18ৰ ঘনৰ একক স্থানৰ অংক কি হ'ব 2 ঠিক তেনেকৈ 13ৰ ঘনৰ একক স্থানৰ অংক হ'ব 13ৰ যেহেতু একক স্থানৰ অংক 3 3ৰ ঘন হ'ল 27 গতিকে 13ৰ ঘনৰ একক স্থানৰ অংক কি হ'ব 7 ঠিক তেনেকৈ 27ৰ ঘনৰ একক স্থানৰ অংক কি হ'ব তো তোমালোকে যদি চোৱা 27ৰ 7 একক স্থানৰ অংক আৰু 7ৰ ঘন হ'ল 343 আৰু 343ৰ যেহেতু এককৰ স্থানত 3 আছে গতিকে 27ৰ ঘনৰ একক স্থানৰ অংকটো কি হ'ব 3 অৰ্থাৎ কোনো এটা সংখ্যাৰ ঘনৰ একক স্থানৰ অংকটো নিৰ্ভৰ কৰে সেই সংখ্যাটোৰ একক স্থানত থকা অংকটোৰ ওপৰত সেই অংকটোৰ ঘন যিমান হ'ব তাৰ একক স্থানৰ অংক যিটো সেইটোই হ'ব সেই সংখ্যাটোৰ ঘনৰ একক স্থানৰ অংক আশা কৰোঁ তোমালোকে এই অংকটো বুজি পাইছা